এনেকৈ এটা এটাকৈ ধৰি থাকিব লাগিব। এয়া উঠিলে চেঙেলী। বন্ধুসকল আমি ক'ত মাছ মাৰিবলৈ চাওক, ইয়াত ৰিজাৰ্ভৰ মাজত দেখিছে হাতী এনেকৈ আহে, এইফালৰ পৰা এইটো দেখিছে এইবোৰ খোজ চাওক, এই ডাঙৰ খোজ এইবোৰ চাওক, একদম বোকা হৈ আছে দেখিছে, কেনেকুৱা ডেঞ্জাৰাছ জেগা চাওক। এইজোপা চাওক ইমান ডাঙৰ ঢেকীয়া গছ, এতিয়া বহুত বছৰ হ'ল চাগে, ঢেকীয়া গছে হয় নে কি গছ হয় নাজানো, ঢেকীয়া নিচিনা চেম চাওক, গুৰিটো চাওক না, এই শকত কিমান ডাঙৰ চাওক। অৱস্থা বেয়া গাইজ, সেয়া চাওক না, জোক চাওক, এয়া জোক, এয়া জোক, এয়া জোক, এইবোৰ চাওক জোক 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 পুৰা জোক, এইবোৰ ভাণ্ডাৰ পুৰা জোক ওপৰ লাগে। ক'ত ক'ত খাইছে ঠিকনা নাই। সকলোকে নমস্কাৰ জনাই আজি ধামাকাদাৰ ভিডিঅ' এটা আৰম্ভ কৰি দিছোঁ। আৰু এয়া দেখিছে সৰু এটা বেগ লৈ ওলাইছোঁ। আজি মানে ৰিজাৰ্ভলৈ গৈছোঁ, শামুক আৰু মাছ আৰু লোকেল ঔষধীয় গুণ থকা কি কি পাওঁ চাই যাওঁ। আৰু এয়া বিজন দাৰ হাতত সোমালোঁ, এডাল বৰশী লৈ লৈছোঁ। আজি মানে বৰশীও টোপাম আৰু বিজন দাও যাব। এয়াৰ বিজন দাৰ ঘৰত দেখিছে মুৰ্গী পোৱালি পুহিছে, 20 টকাকৈ মুৰ্গী কিনি আনিছে বোলে, আৰু হাঁহ চক নাই, একদম উভৈ নদী মাৰে একদম। আৰু এয়া বিজন দা ওলালে জাকৈ চাকৈ লৈ, এয়া ওলালোঁ আজি মাছ ধৰিবলৈ, বৰশী বেগ লৈ, এইফালে দেখিছে জাকৈ লৈ লৈছে, এইফালে খালৈ লৈছে, খালৈটো বঢ়িয়া দেখিবলৈ, খালৈটো চাওঁ, এইটো চাওক খালৈ, এইটো ফালে খালৈ মানে ফুল হৈ যাব, তথাপিও সৰু খালৈ লৈ ওলাইছে আৰু। এয়া চাওক এখন ৰিজাৰ্ভ, এয়া ওলাই গৈ আছোঁ। গাঁৱলীয়া পৰিৱেশত থাকি যদি এনেকৈ মাছ নধৰোঁ মজা কিহৰ, এইটোৱেই মজা। আৰু কোনে কোনে এনেকৈ মানে মাছ ধৰি ভাল পায়, এনেকৈ বৰশীটো পাই ভাল পায় আপোনালোকে জনাব। এয়া চাওক এইবোৰ পুখুৰীত নলাত পূৰা মাছেই মাছ। এতিয়া আমি ৰিজাৰ্ভৰ মাজত মাৰিম, ৰিজাৰ্ভৰ মাজত মাছ বেছি ওলায়। আমি দুজনে গৈ আছোঁ, মাছ পাওঁনে শামুক পাওঁনে কি পাওঁ চাওঁ। ভিডিঅ'টো মানে খাতৰা হ'বলৈ গৈ আছে, হয়তো খেদা খাব পাৰোঁ, তথাপিও এয়া চাওক ৰিজাৰ্ভ, ঘন ৰিজাৰ্ভ এখন দেখিছে কিমান ঘন, এয়া গোটেই ৰিজাৰ্ভ। এয়া সোমাই গ'লোঁ আমি ৰিজাৰ্ভৰ মাজত, দেখিছে এইটো ৰাস্তা, নিজান পৰিৱেশ একদম, মানে ভালকৈ কাণ থিয় কৰি সোমাব লাগে। ৰিজাৰ্ভত সোমালে কাণখন থিয় কৰি থ'ব লাগিব, হয়তো মানে কেনেবাকৈ ওচৰে পাজৰে ডাঙৰিও থাকিব পাৰে। এয়া চাওক ঘন, এয়া চাওক মাছ এক জালতে উঠি গ'ল। প্ৰথম বহনি এয়া শামুক এটা আৰু চেঙেলী এটা, পুঠি এজনী, এয়া চাওক প্ৰথম জাল মাৰোঁতে উঠিলে। সেইজনী কেঁকুৰা, সেইজনী কেঁকুৰা, শামুক এইবোৰ খাব লাগিব ন, দেখিছে সেইবিলাকে একদম মানে মজা বস্তু, কেঁকুৰা শামুক। গৰৈ এটা ইফালে গ'ল, সেইটো এয়া উঠিলে চেঙেলী। মাছৰ ভিতৰত মানে বহুত ভিটামিন থকা, প্ৰ'টিন থকা মাছ বুলি ক'লে চেঙেলী। বহুতে নাখায়, ঘিণ কৰে, কিন্তু আমি বাৰু প্ৰ'টিন থকা বস্তু এৰি নিদিওঁ সহজতে। আৰু শামুক কোনে কোনে ভাল পায় জনাব কমেণ্ট কৰি, কেনেকৈ খায় আপোনালোকে। এয়া দেখিছে মাছ ওলাই আছে পূৰা শামুক। আৰু আমি ৰিজাৰ্ভত যে ঢেকীয়া, চেংমৰা কি কি পাওঁ চাওঁ, চব বুটলি যাম ধুনীয়াকৈ। এই মজা আছে, এয়া দেখিছে এয়া চাওক সৰু সৰু কেঁকুৰা পাইছে চাওক, এয়া সৰু সৰু কেঁকুৰা কোনে খাই ভাল পায় জনাব, একদম ফ্ৰাই কৰি পিনে চাটনি বনাই কি বনায়। এইটো শামুক, শামুক যে তামাম আছে পূৰা, এইটো চেঙেলী মাছ, এইটো ওপৰতে ৰুল। এইটো গাইজ চাওক চেঙেলী নে গৰৈ, ওপৰতে লিং লিঙাই আছে, এইটো চাওক, এইটো দেখিছে। এনেকৈ এটা এটাকৈ ধৰি থাকিব লাগিব। ককৰা এইফালে চাওক, কি ককৰা কামুৰিব নি সৰুজনী, এয়া চাওক সোমাবই আছে আছে, কাহা গিয়া এইটো গাইছ ডাঙৰ এটা, এইটো চাওক, এইটো আমাৰ কাৰণে বহুত ডাঙৰ, চবে দেখাইছে। এইটো চাওক চাওক চাওক, এয়া চাওক আমি মাৰি মাৰি কিমান ভিতৰত আহি গ'লোঁ, বহুত ভিতৰত আহি গ'লোঁ। এয়া দেখিছে আমি এয়া পাছফালে চবফালে একদম ৰিজাৰ্ভ দেখিছে, আমি একদম এনেকৈ হুটি হুটি আহি আহি গৈ আছোঁ চুনচান ৰিজাৰ্ভৰ মাজত। এয়া মাছ শামুক এইফালে আছে দেই পানীত। গাইছ ৰিজাৰ্ভৰ মাজত মাছ মাৰিছোঁ, কিন্তু ৰিজাৰ্ভৰ ইমানেই মানে যি টি জীৱ জন্তুৰ চিঞৰ নহয়। এয়া চব গৰৈ উঠি গ'ল, এয়া এনেকুৱা ডেঞ্জাৰাছ চিঞৰি আছে মানে একদম মানে ভয় লাগি যায়, মানে খাতৰা। কেৰ্কেটুৱা, এফালে বান্দৰ, আৰু যোনটো সময়ত চিঞৰে সেইটো সময়ততো মানে খাতৰাই লাগে।
অঁ বন্ধুসকল, ঘামি জমি অৱস্থা বেয়া, মাছ মাৰি এজনে পূৰা কষ্ট কৰি আছে, মাৰি আছে। আৰু এটা হাবিৰ মাজত এটা বস্তু দেখিলোঁ, এইজোপা দেখিছে, চেংমৰা গছ। এয়া দেখিছে, এয়া চেংমৰা গছ, এইজোপা সেইজোপা। মই যে কৈছিলোঁ যোনবিলাক মানুহ শকত হ'বলৈ নোৱাৰে, ধাতুৰ ৰোগ থাকে, স্বপ্ন দুখ বুলি কয়, তেওঁবিলাকে যদি নিয়মীয়াকৈ চেংমৰা খায় আৰু গৰম বস্তু বাছি খায়, মানে ধাতুৰ বেমাৰৰ পৰা আপোনালোকে একদম পূৰা পৰিত্ৰাণ পাব। এয়া দেখিছে, এইজোপা চেংমৰা, তাৰ আগ খাব লাগে। এইজোপা আগ ওলোৱা নাই বাৰু। আমি ৰিজাৰ্ভৰ মাজত আছোঁ, ইয়াততো ঔষধীয় গুণ থকা চব বস্তুৱে পোৱা যায়। মই ঢেকীয়া বুটলিও নিম আৰু কি পাওঁ বুটলি নিম, তো আপোনালোককো দেখাই যাম। ইয়াত দেখিলে চেংমৰা, এইফালে ঢেৰ আছে চেংমৰা, এয়া ভিতৰত ঢেৰ আছে। তো আপোনালোকৰ যদি কাৰোবাৰ ধাতুৰ ৰোগ আছে, আপোনালোকে চেং খাব পাৰে। বহুত বেয়া বেমাৰ হয় ধাতুৰ ৰোগ থাকিলে, মানে মাইকী মানুহসকল গৰ্ভধাৰণ কৰিব নোৱাৰে, শকত হ'ব নোৱাৰে, মানুহ টিয়া মিয়া ক্ষীণ হৈ যাব। তো সেইকাৰণে চেংমৰা খাব, একদম বেষ্ট, 100% কাম কৰিব, বেলেগ দৰৱ খাব দৰকাৰ নাই। আৰু বন্ধুসকল, আমি ক'ত মাছ মাৰিবলৈ চাওক, ইয়াত ৰিজাৰ্ভৰ মাজত দেখিছে, হাতী এনেকৈ আহে, এইফালৰ পৰা এইটো দেখিছে, এইবোৰ খোজ চাওক, এই ডাঙৰ খোজ এইবোৰ চাওক, একদম বোকা হৈ আছে দেখিছে, কেনেকুৱা ডেঞ্জাৰাছ জেগা চাওক। এইফালে এইটো ৰাতিপুৱাই পাৰ হৈছিলে চাগে, এইফালৰ পৰা এনেকৈ আহে, সেইফালে যায়, এইফালে চাওক গোটেই খচি বোকা কৰি থৈছে, এয়া চাওক এইবোৰ। আৰু এয়া গজাল বাঁহ চাওক, এইজোপা গজাল বাঁহ, সৰু সৰু বাঁহী চাহী বনাই, বাঁহী বনাই ন গজাল, এয়া চাওক লিলিয়াকৈ হৈছে, এই কেইজোপা চাওক, কেইজোপা এয়া গজাল বাঁহ, বাঁহী বনাবলৈ একদম মজা ইয়াত দেখিছে। আৰু এইফালে বেতগাজো আছে, সেয়া চাওক বেতগাজ, দেখাম ওচৰৰ পৰা, সেই চাইডে নাযাওঁগৈ আৰু, এতিয়া এইফালৰ পৰা ঘূৰি সেইফালে যাওঁগৈ। এয়া এইজোপা দেখিছে বেতগাজ, এয়া চাওক না, কেনেকুৱা কাঁইট থাকে বুলি ভাবিছে, এয়া চাওক জোঙা জোঙা কেনেকুৱা কাঁইট থাকে, কেনেবাকৈ গাত লাগিলে মানে হৈ গ'ল আৰু। এয়া চাওক কোনোবাই ইয়াত মাছ ধৰিলে, সেইটো চব। এয়া দেখিছে ঢেকীয়া, কিমান দীঘল দীঘল ঢেকীয়া চাওক না, এয়া ঢেকীয়া বুটলি আছে, লাম্বা লাম্বা, এত লাম্বা লাম্বা ঢেকীয়া, ঢেকীয়া ঔটেঙা, পুঠি মাছৰ জোল, খালেহে বুজিবা সোৱাদৰে মূল। এইবোৰ ঢেকীয়া। ৰিজাৰ্ভলৈ আমি অকল ঢেকীয়া, শামুক, মাছ বিচাৰিবলৈ আহিছোঁ তেনেকুৱা নহয়, আমি বহুত এটা পুণ্য কামো কৰিবলৈ আহিছোঁ আমি দুইজনে। এয়া চাওক, এয়া দেখিছে কেনেকৈ 2টা 3টাকৈ জোক লাগি আছে ভৰিত, সেইবোৰ চাওক সৰু সৰু জোক, সেইবোৰ জোক কিন্তু তামাম লাগে ইয়াত, ৰক্তদান। এয়া চাওক জোক, মোৰ তেজ মিঠা, জোক 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 জোক, পূৰা ৰক্তদান কৰিছোঁ আজি। খাট্টা লাগি যায় কিন্তু গাত জোক লাগিলে, খাট্টা জোক লাগে, এটা দুটা নহয় মানে, লপা লপে থপা থপাই জোক লাগে, সেইটোৱে এটা অলপ প্ৰব্লেম হৈ যায় ৰিজাৰ্ভত আহিলে। বাকী ঢেকীয়া দেখিছে নাই চাইজটো, এই দীঘল দীঘল। আৰু অলপ বিচাৰিব লাগিব, আমি বৰশী লৈ আহিছোঁ, অলপ বৰশী মাৰিম। আৰু সেইজনে ভিতৰলৈ গৈ মাৰি চাইছে মাছ, এয়া ঘামি জুমি অৱস্থা বেয়া। বেলেগে ঘোটালি ঘোটালি এনেকৈ পানীত এনেকৈ ঘোটালি ঘোটালি মাছ ধৰে, মই ঘোটালি ঘোটালি শামুক ধৰি আছে। এয়া সেইটো চকটো ঘোটালি থৈছিলোঁ, এতিয়া শামুক ওলাই গ'ল। সেইটো এয়া চক কিমান পাই গ'লোঁ শামুক। এইফালে বাই আছে জালুকে ওলাইছে, বাই আছে জাকৈ। বহুত বেছি মানে মাছ পোৱা নাই, তথাপি যিকেইটা পাইছোঁ মানে মজা লাগি গৈছে। আৰু শামুকটো পূৰা পাইছোঁ শামুক। এয়া ওলাই গৈছোঁ, এতিয়া অলপ ঢেকীয়া বুটলিম। বৰশী মৰা নাই বাৰু, এনেই দুপৰীয়া চাম, টাইমো হৈ গ'ল। সেইফালে বৰশী মাৰি আছে বহুত মানুহে, আপোনালোকক দেখাম। গৰম উঠি গ'ল, ভাগৰ লাগি গ'ল, ওলাই গৈ আছোঁ। সেয়া বন্ধুসকল, ঘৰ অৰণ্যৰ মাজত আমি দুয়ো এতিয়া অভিযান চলাইছোঁ। আমি মাছ সামৰি এতিয়া কি পাওঁ চাইছোঁ, এই জাপৰ মাজত কি মানে চব্জি পাওঁ বা ভিটামিন থকা যুক্ত বা দৰৱৰ কাম কৰা এই বস্তুবিলাক বিচাৰি আহিছোঁ। এতিয়া ঢেকীয়া বুটলি আছোঁ, সেয়া এডাল দুডালকৈ। চাওক ৰিজাৰ্ভৰ মাজত এনেকৈ গজালি বাঁহ কয় ন, কাক বাঁহৰ বহুত টেষ্টি গাঁজ পোৱা যায়। আমি নিচিঙো বাৰু, ইয়াত বজাৰটো বহুত পুৱাই এনেকুৱাকৈ চিঙি লৈ চাগে। আমি তথাপি চাওঁ ইয়াত পাওঁ নাপাওঁ। এনেইতো খাই চাবলৈ মন গৈছে, যদি পাওঁ এটা বেছিকৈ পালে এটা চিঙি লৈ যাম আৰু। ক'তা কাটক, ভাঙি দিয়ক, এইটো এনেও তল নহয় নেকাটে। দেখিছে কিমান কষ্ট কৰিব লাগে, এনেই ওপৰতে একো বস্তু নাপায়, কিন্তু কষ্ট কৰিলেহে পোৱা যায়। এইজোপা চাওক ইমান ডাঙৰ ঢেকীয়া গছ, ইয়াত বহুত বছৰ হ'ল চাগে। ঢেকীয়া গছে হয় নে কি গছ হয় নাজানো, ঢেকীয়া নিচিনা চেম। চাওক গুৰিটো চাওক না, এই শকত কিমান ডাঙৰ, চাওক সাংঘাতিক ডাঙৰ। কিন্তু ৰিজাৰ্ভৰ মাজত এনেকৈ আহিছোঁ, কিন্তু বহুত বেছি ভয় লাগি আছে, ভয় লাগে। অৱস্থা বেয়া গাইজ, সেয়া চাওক না, জোক চাওক, এয়া জোক, এইবোৰ চাওক জোক পূৰা জোক, এইবোৰ ভাণ্ডাৰ পূৰা জোক ওপৰ লাগে।
ক'ত ক'ত খাইছে ঠিকনা নাই 27টা এৱা লাগিব এয়া এতিয়া অলপ বৰশী মাৰি চাইছোঁ আৰু সেইফালে মাৰি আছে বৰশী চক সেইফালে একদম বৌহেঁতি মাৰি আছে মানে উঠে নুঠে নাজানো তথাপিও বৰশী আমেজটো ল'বলৈ অলপ বৰশী মাৰি চাইছোঁ তাৰপিছত যামগৈ আৰু তো বন্ধুসকল এয়া দেখিছে কি কি পালোঁ মানে ফ্ৰেছ বস্তু অলপেই হওক কিন্তু বহুত বেছি ভাল লাগে পালে মানে আৰু এই দেখিছে শামুক প্ৰায় 2 কেজিমান পালোঁ মজা আছে ভাগ কৰিম আৰু এইখিনি গোটেইখিনি বস্তু নালাগে মোকে লৈ যাব কৈছে তো এইখিনি গোটেইখিনি বস্তু সামৰি এটা মই ঘৰলৈ লৈ যাম আৰু আপোনালোকক ঘৰৰ পৰা দেখাম এবাৰ ধুনীয়াকৈ ফাইনেলি আহি পাই গ'লোঁ এয়া চাওক মাছ কেঁকুৰা কি কি পালোঁ তেনে অলপ এয়া চাওক চেঙেলী মাছ পুঠি মাছ এয়া ককৰা সৰু সৰু আৰু এইখিনি হৈছে শামুক কি মজা আছে খাব লাগিব আৰু এইফালে চাওক এইফালে হৈছে তেলি কচু ঢেকীয়া এয়া ধুনীয়াকৈ বিচাৰি ল'লোঁ তো আৰু বাই বাই সামৰিছোঁ ভিডিঅ'টো ইয়াতে